প্ৰভু সকলোৰে মংগল কৰিব। খৰিফলা ৰাইজ পালেহি। বল আকৌ সোনকালে যাওঁ। বৰ দিগদাৰ দে তই। তোৰ মোৰ কাৰণে কোনোবাই ৰৈ আছে বুলি ভাবিছ নেকি? তোক আৰু মোক মানুহে স্বাৰ্থৰ কাৰণেহে ভাল পায়। তই দেখোন জানই স্বাৰ্থ য'ত শেষ বদনাম তাত আৰম্ভ হয়। তোৰ এই পাক লগা কথাবোৰ মই বুজি নাপাওঁ অ' ল'ৰা। যি ক তই অলপ চিধাকে কবিচোন। ইমান দেৰি হৈছে, মানুহবোৰে বা কি ভাবিছে। ঐ আমি যাওঁ বল আকৌ, দেৰি হৈছে নহয়। ঐ বল আহ। তোৰ এই উদাৰতাৰ কাৰণে এদিন বিপদ হ'ব বন্ধু। চোতালত ধানখিনি থাকিলে ভৰাবলৈ মানুহ এটা পোৱা হ'লে। মোৰ যিহে এলাহ লাগিছে। দাদা কিমান মানুহ আছে। সৌটো বাখৰ নহয়নে? হয় অ' দদাইটি। কৰবালে যাওঁ হ'বলা। দদাই নকবা আৰু, মুহি ভনীয়েকৰ বিয়া নহয়। আজি আকৌ খৰিফলা কাইলৈকে বুলি ওলাইছো আৰু। আন খৰকে নগলেও হয়চোন। তোৰ ভনীয়েকৰহে বিয়া, তোৰ ভনীয়েকৰ নহয় নহয়। ঐ ল'ৰাহঁত আহ, তামোলে দুঘৰকে খাই যাহি। দদাই দেৰি হ'ব নহয়, সি আমাক সোনকালে মাতিছিল। সি চাগে বেয়াই পাইছে। দদাই তাৰ ভণ্টি মানে মোৰ ভণ্টি নহয় জানো। তহঁতৰ মিতিৰালিবোৰ এনেও বেছি। নাপাবা দদাই, আমি এতিয়া নুসুমাও। ধানখিনিও ভৰোৱা নহ'ল। তহঁতকতো কিবা এটা কৰিব লাগিব। ডাঙৰ কথা হ'ল নহয় বাকৰ। কি হ'ল? দদাইৰ লগতে কথা পাতি আছিলোঁ। বুঢ়ীয়াহঁতে তাহাঁতৰ কৰতখন আনিবলৈ কৈছিলে, পাহৰিয়ে থাকিলো। হ'ব দে, মইনো কেলে আছো। এটা কাম কৰ, তই বিয়া ঘৰলৈকে যা, মই কৰতখন লৈ আহোঁ। হ'ব। দদাই তোমাৰ ঘৰৰ কৰতখন আনিবলৈ যাওঁ। হয় নেকি? মালতী ঘৰতে আছে, যা। হ'ব। তোক ফচাবলৈ এইটো সোণালী সুযোগ পাইছো। এইডাল দেখোন ৰ'দতে পৰি আছে। খুৰীদি ঘৰত আছেনে?
বস্তুবোৰনো এনেকৈ থৈ মানুহ ক'ৰবালৈ যায়নে? ময়ে সামৰি থৈ যাওঁ। ক'ত চোৰ ওলাইছে দদাই? সদায় বুলি ক'বলৈ আহিছ? ঘৰত কোনো নথকা অৱস্থাত পাইপডাল চুৰ কৰি নিবলৈ ওলাইছ? কিন্তু দদাই, বাহিৰে হোজা দেখুৱাই ভিতৰি তই মহাচোৰ। আজি তোক মেলত দিম। মই চুৰ কৰা নাই অ' দদাই। এইখিনি ভিতৰলৈ থ'বলৈহে লৈছিলোঁ। মই এইবোৰ একো নাজানো। আজি তোৰ বিচাৰ হ'বই। কোন ক'ত আছ? আজি ক'লৈ যাবি? ক'ৰবাত একো গণ্ডগোল হোৱা নাইতো? আজি তোৰ বিচাৰ হ'বই। বঢ়িয়া। কি হ'ল দাদাইটি? আমাৰ ঘৰত কোনো নথকা এই অৱস্থাত পাইপ চুৰ কৰিবলৈ আহি হাতে লোতে ধৰা পৰিছে। ইয়াৰ বিচাৰটো কৰি দিব লাগে ৰাইজ। ৰ'বাচোন দাদাইটি, এনেকে চব কথা নহয় নহয়। তই কি ক'বলৈ আহিছ? সেইদিনাখনি নগেনৰ হাঁহ দুটা নাই বোলোতেই নাই। তাৰ মানে তইও ইয়াৰ লগতে আছ? দিছিলো নলাই চোৰে নিলে। আচল কালপিত ইহঁত দুটা। তহঁতি একো কৰিব নোৱাৰ। ব'ল বৰগছৰ গুৰিলৈকে যাওঁ। নহয় অ' দদাইটি, আপুনি এনেই ভুল বুজিছে। আজি মোৰ এমাহৰ আগত খাচীটো হেৰাইছে, তয়ে নিছ। ক'ত বিক্ৰী কৰিলি ক? দদাই, মই হাতযোৰ কৰিছোঁ, মই চুৰ নহয়। চুৰ নহয়। অ' দদা, মোক নামাৰিব, মই চুৰ কৰা নাই অ' নামাৰিব। চুৰ কৰা নাই? মই চুৰ কৰা নাই অ' দদা, মই চুৰ কৰা নাই। মোক নামাৰিব, মই চুৰ কৰা নাই। নাই, নামাৰিব। মোক নামাৰিব, মোক চুৰ কৰা নাই অ' নামাৰিব। এসপ্তাহ সময় দিছো। এসপ্তাহৰ ভিতৰত যদি তই চুৰ কৰা বস্তু আনি দিব নোৱাৰ, তোৰ দশা আৰু বেয়া হ'ব। ৰাখিবি। মই চুৰ কৰা নাই অ' দদাই। মই চুৰ কৰা নাই। মই চুৰ কৰা নাই অ' দদাই। মই চুৰ কৰা নাই। মই চুৰ কৰা নাই। হে প্ৰভু, কি লীলা দেখুৱাইছা? মইনো কাৰ অপকাৰ কৰিছিলোঁ? কিয় এনেকুৱা কৰিলা প্ৰভু? মইনো এতিয়া সেইবোৰ বস্তু ক'ত পাওঁ? মই চুৰ নহয়। মই চুৰ। মই চুৰ। দদাইটি ৰ'বাচোন। দদাইটি, মই চুৰ নহয়। দদাইটি ৰ'বাচোন। দদাইটি, মই চুৰ নহয়। দদাইটি, মই চুৰ নহয় ৰ'বাচোন দদাইটি। দদাইটি, মই চুৰ নহয়। দদাইটি, মই চুৰ নহয়। মই চুৰ নহয়। এইদৰে বহুতো সৰল মনৰ মানুহে কিছুমান কপটীয়া মানুহৰ হাতত লাঞ্ছনা গঞ্জনা ভোগ কৰিব লগা হৈছে। আনকি কোনোৱে মৃত্যুকো সাৱটি ল'ব লগা হৈছে। গতিকে আপোনালোক সাৱধান হওক। আপোনালোক ধনৰ ধনী হ'লেও কোনোদিনেই মনৰ শান্তি বিচাৰি নাপাব। সেইবাবে কওঁ, মনত অহংকাৰ কপট ভাৱ এৰি সকলোৱে একেলগে খোজ দিওঁ আহক। ধন্যবাদ।